পাহাৰৰ টিলাটোত যোৱা কিছুদিন আগতে দুজন মানুহে কাটলাই চন্দ্ৰ ৰায় আৰু কেশৱ চন্দ্ৰ ৰায় নামৰ দুজন মানুহে দাগ নম্বৰ 34 আৰু পাট্টা নম্বৰ 54 নাম কেশৱ চন্দ্ৰ ৰায় পিতা পূৰ্ণচন্দ্ৰ ৰায় দাগ নম্বৰ 33 পাট্টা নম্বৰ 526 মাটিৰ পৰিমাণ 4 বিঘা 2 কাঠা 7 লেচা কাটলাই চন্দ্ৰ ৰায় পিতা ৰাজেন চন্দ্ৰ ৰায় এই দুইজন মানুহে তেওঁলোকৰ নিজৰ নামত তেওঁলোকে পাট্টাভুক্ত কৰি লৈছে আৰু তেওঁলোকে যে পাট্টাভুক্ত কৰি লৈছে কেতিয়া লৈছে কেনেকৈ লৈছে কোনজন চাৰ্কেল অফিচাৰৰ দিনত লৈছে কোনো তথ্য নাই কেৱল চাৰ্কেল অফিচাৰৰ মানে লিষ্টত তেওঁলোকৰ মানে পাট্টা থকা বুলি আমি দেখি পাইছোঁ আমি ইয়াৰ বিষয়ে চাৰ্কেল অফিচৰ কাৰ্যালয়ত আমি RTI মাৰিছিলোঁ কিন্তু তেওঁলোকে RTI আমাক তথ্য দিবলৈ সক্ষম নহ'ল এতিয়া এই দুইজন মানুহে তেওঁলোকে পৰ্যায়ক্ৰমে তেওঁলোকৰ মাটিবিলাক ইয়াতে বিক্ৰী কৰি আছে আৰু ইয়াত এই সম্পূৰ্ণ পাহাৰখন এতিয়া খনন কৰি ABCI নামৰ এটা কনষ্ট্ৰাকশ্যনত ৰেলপথ নিৰ্মাণ কৰা এটা কনষ্ট্ৰাকশ্যন তেওঁলোকে বিক্ৰী কৰি আহিছে যি সময়ত বঙাইগাঁৱত হাজাৰ হাজাৰ ভূমিহীন মানুহে ভূমিৰ পাট্টা পাবলৈ সক্ষম হোৱা নাই আমাৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকে ভূমিহীন হৈ আছে অথচ কিছুমান চাৰ্কেল অফিচত কাম কৰা মণ্ডল কাননগুৰ 2 নম্বৰী কৰি তেওঁলোকে আপোনাৰ ইয়াত পাট্টা বনাই লৈছে পাহাৰ এখনৰ পাট্টা বনাই লৈছে আৰু এই পাহাৰখন তেওঁলোকে খনন কৰি আহিছে অনতিপলমে এই পাহাৰ খনন কাৰ্য বন্ধ হ'ব লাগে নহ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি কিন্তু নিজাববীয়াকৈ ব্যৱস্থা হাতত ল'ম আৰু নিজাববীয়াকৈ ব্যৱস্থা হাতত ল'বলৈ যোৱাতে যদিহে কিবা আইন অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে কিন্তু বঙাইগাঁও জিলা উপায়ুক্ত বঙাইগাঁও চাৰ্কেল অফিচাৰ বঙাইগাঁও পুলিচ প্ৰশাসন কিন্তু সম্পূৰ্ণৰূপে দায়ী হ'ব বঙাইগাঁৱত ভূমি উপদেষ্টা সমিতি আছে এই ভূমি উপদেষ্টা সমিতিয়ে ভূমি আবণ্টনৰ ক্ষেত্ৰত ইমান দিনে এটা ভূমিকা পালন কৰি আছে এই ক্ষেত্ৰত কিবা ৰহস্য আছে নেকি এই কাটলাই চন্দ্ৰ ৰায় আৰু কেশৱ চন্দ্ৰ ৰায় নামৰ মানুহ দুজনে 4 বিঘা 2 কাঠা 7 লেচাকৈ তেওঁলোকে ইয়াত মাটি দখল দিছে আৰু এই দখল দিয়া সময়ত যিটো মন্তব্যৰ ঘৰত তেওঁলোকৰ কিবা এটা থাকিব লাগে মন্তব্যৰ ঘৰত তেওঁলোকৰ একোৱে নাই কোনজন চাৰ্কেল অফিচাৰৰ দিনত হ'ল কোনখন ভূমি উপদেষ্টা সমিতিৰ তেওঁলোকক মাটি ভূমি প্ৰদান কৰি কোনো উল্লেখ নাই কেৱল তেওঁলোকৰ নামত পাট্টা আছে দাগ নম্বৰ আছে গতিকে এই দাগ নম্বৰ আৰু পাট্টা নম্বৰ তেওঁলোকে কেনেকৈ পাবলৈ সক্ষম হ'ল কোনখন ভূমি উপদেষ্টা সমিতিয়ে তেওঁলোকক এই ভূমি প্ৰদান কৰিলে কোনজন চাৰ্কেল অফিচাৰৰ দিনত তেওঁলোকে এই মাটিখিনি পাবলৈ সক্ষম হ'ল এই মাটিখিনি তেওঁলোকে পৈতৃক সূত্ৰে লাভ কৰিবলৈ সক্ষম হ'ল নেকি এনেকুৱা কোনো তথ্য নাই কেৱল তেওঁলোকৰ নামত পাট্টা আছে কিন্তু এই পাট্টা কেনেকৈ হ'ল ইয়াত নিশ্চয় বহুতো টকাৰ এটা খেলি মেলি আছে বহুত ধনৰ বিনিময়ত নিশ্চয় তেওঁলোকে পাট্টা পাবলৈ সক্ষম হৈছে গতিকে অনতিপলমে তেওঁলোকৰ পাট্টাসমূহ কেঞ্চেল কৰিব লাগে কেঞ্চেল কৰি পেলাই